নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি এক বহুত প্ৰয়োজনীয় টপিকৰ বিষয়ে আলোচনা কৰিম এই টপিকটোৰ নাম হৈছে বিভাজ্যতা ডিভিজিবিলিটি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বিভাজ্যতা বুলিলে কোনো এটা সংখ্যাৰে কোনো এটা সংখ্যাক হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব অৰ্থাৎ ভাগে শূন্য হ'ব লাগিব আজিৰ এই ভিডিঅ'টোত আমি কিছুমান সংখ্যাৰ বিভাজ্যতাৰ নিয়ম শিকিম সেই সংখ্যাকেইটা হৈছে 11 7 13 17 আৰু 19 প্ৰথমতে আমি 11ৰে বিভাজ্যতাৰ নিয়মটো শিকিলোঁ 11ৰে কোনো সংখ্যা বিভাজ্য হ'বলৈ উক্ত সংখ্যাটোৰ যুগ্মস্থানীয় অংকবিলাকৰ যোগফল আৰু অযুগ্মস্থানীয় অংকবিলাকৰ যোগফলৰ বিয়োগফলটো 11ৰে বিভাজ্য হ'ব লাগিব এটা উদাহৰণ লৈছোঁ 28567 এই সংখ্যাটো 11ৰে বিভাজ্য হয় নে নহয় আমি চাব লাগে প্ৰথমতে ইয়াৰ যুগ্মস্থানীয় অংকৰ আৰু অযুগ্মস্থানীয় অংকসমূহ বিচাৰি উলিয়াম যুগ্মস্থানীয় অংক আৰু অযুগ্মস্থানীয় অংকবিলাক বিচাৰি উলিয়াবৰ কাৰণে আমি প্ৰতিটো অংকৰ ওপৰত নাম্বাৰ পুট কৰিম ধৰা একেবাৰে এককৰ ঘৰৰ অংকটোৰ ওপৰত দিলোঁ 1 নম্বৰ দশকৰ ঘৰৰ অংকটোৰ ওপৰত দিলোঁ 2 নম্বৰ শতকৰ ঘৰৰ অংকটোৰ ওপৰত দিলোঁ 3 নম্বৰ হাজাৰ ঘৰৰ অংকটোৰ ওপৰত 4 নম্বৰ আৰু অযুতৰ ঘৰৰ অংকটোত 5 নম্বৰ দিলোঁ এতিয়া সেই নম্বৰবিলাক চাওক নম্বৰবিলাক যিবিলাক যুগ্ম নম্বৰ আছে এইবিলাক হৈছে যুগ্ম স্থান আৰু যিবিলাক অযুগ্ম আছে অযুগ্ম স্থান গতিকে যুগ্মস্থানীয় অংকসমূহ কি আছে 2 নম্বৰ স্থানত আছে 6 আৰু 4 নম্বৰ স্থানত আছে 8 নিশ্চয়কৈ বুজি পাইছে আৰু অযুগ্মস্থানীয় অংকসমূহ কি আছে 1 নম্বৰ স্থানত আছে 7 3 নম্বৰ স্থানত আছে 5 আৰু 5 নম্বৰ স্থানত আছে 2 আমি প্ৰথমতে যুগ্মস্থানীয় অংকসমূহ যোগ কৰি চাওঁ 6 আৰু 8 যোগ কৰি চাওঁ 8 আৰু 6 যোগ কৰিলে হ'ব 14 এইবাৰ অযুগ্মস্থানীয় অংকসমূহ যোগ কৰি চাওঁ অযুগ্মস্থানীয় অংকত আছে 7 5 আৰু 2 7 5 আৰু 2 যোগ কৰিলে হ'ব 14 এতিয়া এই উক্ত যোগফল দুটাক বিয়োগ কৰি দিলে 14 আৰু 14 যেতিয়া বিয়োগ কৰা হ'ব তেতিয়া হ'ব 0 আৰু 0 সংখ্যাটো 11ৰে বিভাজ্য হয় আপোনালোকে এইটো জানে যদি এই বিয়োগফলটো 0 হয় 11 হয় বা 22 হয় বা এনেকুৱা কিছুমান সংখ্যা হয় যাক 11ৰে বিভাজ্য হয় তেতিয়াহ'লে ডাঙৰ সংখ্যাটো 11ৰে বিভাজ্য হ'ব অৰ্থাৎ এই ক্ষেত্ৰত যেহেতু 0টোক 11ৰে বিভাজ্য হ'ল গতিকে 28567 এই সংখ্যাটো 11ৰে বিভাজ্য হ'ব এতিয়া আমি 7 13 17 আৰু 19ৰ বিভাজ্যতাৰ নিয়মসমূহ আলোচনা কৰিম এইবিলাক প্ৰায় একেধৰণৰে হয় সেইবাবে একেলগে আলোচনা কৰা হৈছে প্ৰথমতে লৈছোঁ 7ৰে বিভাজ্যতাৰ নিয়মটো 7ৰে কোনো এটা সংখ্যা বিভাজ্য হ'বলৈ সেই সংখ্যাটোৰ এককৰ ঘৰৰ অংকটোক 2ৰে পূৰণ কৰিব লাগে আৰু বাকী অংকৰ পৰা সেই পূৰণফলটো বিয়োগ কৰি চাব লাগে এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোক 2ৰে পূৰণ কৰি পূৰণফলটো সংখ্যাটোৰ বাকী অংশটোৰ পৰা বিয়োগ কৰি চাব লাগে যদি বিয়োগফলটোক 7ৰে বিভাজ্য হয় তেনেহ'লে উক্ত সংখ্যাটো 7ৰে বিভাজ্য হ'ব এটা উদাহৰণৰ সৈতে আপোনালোকে সহজে বুজি পাব আহক এটা উদাহৰণ লৈছোঁ 4578 4578 এইটো 7ৰে বিভাজ্য হয় নে নহয় আমি চেক কৰিব লাগে সংখ্যাটোৰ এককৰ ঘৰত আছে 8 প্ৰথমতে আমি 8টোৰ লগত 2 পূৰণ কৰিম 8ৰ লগত 2 পূৰণ কৰিলে হ'ব 16 16টো সংখ্যাটোৰ বাকী অংকৰ পৰা অৰ্থাৎ 457ৰ পৰা বিয়োগ কৰি দিম 16টো যেতিয়া 457ৰ পৰা বিয়োগ কৰি দিম তেতিয়া হ'ব 441 এতিয়াও সংখ্যাটো বহুত ডাঙৰ হৈ আছে আমাৰ উলিয়াত অসুবিধা হৈছে এতিয়া সেই একেখিনি প্ৰচেছকে আকৌ এবাৰ কৰি দিম শেষৰ অংকটো আছে ইয়াত 1 আছে 1ৰ লগত এতিয়া 2 পূৰণ কৰিম 1ৰ লগত 2 পূৰণ কৰিলে হ'ব 2টো বাকী অংকৰ পৰা বিয়োগ কৰিম অৰ্থাৎ 441ৰ বাকী অংক হ'ব 44ৰ পৰা আমি বিয়োগ কৰি দিম 2টো যেতিয়া 44ৰ পৰা 2 বিয়োগ কৰিম তেতিয়া হ'ব 42 আৰু আমি জানো যে 42 7ৰে বিভাজ্য হয় সেইবাবে 4578 সংখ্যাটো 7ৰে বিভাজ্য হ'ব এতিয়া আহিছোঁ 13ৰে বিভাজ্যতাৰ নিয়ম 13ৰে কোনো এটা সংখ্যা বিভাজ্য হ'বলৈ ইয়াৰ এককৰ ঘৰৰ সংখ্যাটোৰ লগত 4 পূৰণ কৰি সেই পূৰণফলটো বাকী ৰোৱা অংশটোৰ লগত যোগ কৰিলে যদি যোগফলটো 13ৰে বিভাজ্য হয় তেনেহ'লে উক্ত সংখ্যাটো 13ৰে বিভাজ্য হ'ব এটা উদাহৰণ লৈছোঁ 195 ইয়াৰ এককৰ ঘৰত 5 আছে এই 5ৰ লগত 4 পূৰণ কৰিলে হ'ব 20 আৰু এই 20টো বাকী ৰোৱা অংশ এটা 19ৰ লগত যোগ কৰিলে হ'ব 39 39 আৰু 39টো 13ৰে বিভাজ্য হয় গতিকে 195টো 13ৰে বিভাজ্য হ'ব এতিয়া আহিছোঁ 17ৰ বিভাজ্যতাৰ নিয়মলৈ
কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটোৰ লগত 5 পূৰণ কৰি বাকী ৰোৱা অংকৰ পৰা বিয়োগ কৰিলে যদি বিয়োগফলটো 17ৰ বিভাজ্য হয় তেনেহ'লে উক্ত সংখ্যাটো 17ৰ বিভাজ্য হ'ব। উদাহৰণস্বৰূপে 289 289 ইয়াৰ একক ঘৰত আছে 9 9ৰ লগত আমি 5 পূৰণ কৰি চাম 9 5 গুণ হ'ব 45 45টো আৰু 28টো বিয়োগ কৰিব লাগিব। ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে হ'ল 45ৰ পৰা যেতিয়া 28 বিয়োগ হ'ব তেতিয়া হ'ব 17 আৰু 17 17ৰে বিভাজ্য হয় গতিকে উক্ত ডাঙৰ সংখ্যাটো 17ৰে বিভাজ্য হ'ব। এতিয়া আহিছোঁ 19ৰ বিভাজ্যতা নিয়মলৈকে। কোনো এটা সংখ্যা 19ৰে বিভাজ্য হয়নে নহয় চাবলৈ ইয়াৰ এককৰ ঘৰৰ অংকটোক 2ৰে পূৰণ কৰিব লাগে আৰু বাকী অংকৰ লগত যোগ কৰিব লাগে। যদি যোগফলটো 19ৰে বিভাজ্য হয় তেনেহ'লে উক্ত সংখ্যাটো 19ৰে বিভাজ্য হ'ব। উদাহৰণস্বৰূপে 665 ই 19ৰে বিভাজ্য হয়নে নহয় আমি চেক কৰিব লাগে। ইয়াৰ এককৰ ঘৰত 5 আছে 5ৰ লগত 2 পূৰণ কৰিলে হ'ব 10 বাকী ৰোৱা অংকৰ লগত যোগ কৰিলে হ'ব 76 আৰু আমি জানো যে 76টো 19ৰে বিভাজ্য হয় গতিকে 665 সংখ্যাটো 19ৰে বিভাজ্য হ'ব। সংক্ষেপতে মনত ৰাখিবৰ বাবে এখন চাৰ্ট আপোনালোকৰ ওচৰত মই স্ক্ৰীনত দেখুৱাই দিছোঁ। এইটো হৈছে 7 13 17 আৰু 19ৰ বিভাজ্যতাৰ নিয়ম। 7ৰে বিভাজ্য হ'বলৈ হ'লে এককৰ ঘৰৰ লগত 2 পূৰণ কৰি বিয়োগ কৰিব লাগিব। 13ৰে বিভাজ্য চাবৰ বাবে এককৰ ঘৰৰ লগত 4 পূৰণ কৰি যোগ কৰিব লাগিব। 17ৰে বিভাজ্য চাবৰ বাবে এককৰ ঘৰৰ লগত 5 পূৰণ কৰি বিয়োগ কৰিব লাগিব আৰু 19ৰে বিভাজ্য চাবৰ বাবে এককৰ ঘৰৰ লগত 2 পূৰণ কৰি যোগ দিব লাগিব। এতিয়া কেনেকৈ যোগ কেনেকৈ বিয়োগ দিয়ে ইতিমধ্যে আগতে আলোচনা কৰা হৈ গ'ল। এতিয়া এটা প্ৰশ্ন লৈছোঁ এইটো 2012 চনৰ এছাম টেটত আহিছিলে। প্ৰশ্নটো এনেধৰণৰ 2 ষ্টাৰ 3 ষ্টাৰ সংখ্যাটোৰ তাৰকা চিহ্ন অৰ্থাৎ ষ্টাৰ চিহ্ন থকা স্থান দুটাত একেটা অংক আছে আৰু সংখ্যাটো 3ৰে বিভাজ্য। তলৰ কোনটো অংক তাৰকা চিহ্নিত স্থানত বহিব? অপশ্যনত আছিলে 6 4 3 আৰু 2। প্ৰশ্নটোৰ অৰ্থ হ'ল ষ্টাৰ চিহ্নত কোনো এটা নিৰ্দিষ্ট সংখ্যাহে বহিব এটাহে অংক বহিব আৰু অংকটো বহোৱাৰ পিছত যিটো সংখ্যা উৎপন্ন হ'ব 4টা অংক বিশিষ্ট এটা সংখ্যা হ'ব এই 4টা অংক বিশিষ্ট সংখ্যাটো 3ৰে বিভাজ্য হ'ব। প্ৰশ্নটোৰ অৰ্থ এইটোৱেই। আমি ইতিমধ্যে পাই আহিছোঁ যে 3ৰে বিভাজ্য হ'বলৈ কোনো এটা সংখ্যাৰ অংকবিলাকৰ যোগফলটো 3ৰে বিভাজ্য হ'ব লাগিব। এতিয়া অপশ্যনবিলাকৰ পৰা বহুৱাই দি চালে আমি গম পাম যে কোনটো অংক বহুৱালে এই সংখ্যাটো 3ৰে বিভাজ্য হয়। প্ৰথম চাওকচোন যদি আমি ষ্টাৰ চিহ্নত 6 বহুৱাই দিওঁ তেতিয়া হ'ব 2 যোগ 6 যোগ 3 যোগ 6 ডেট ইজ ইকুৱেল 17 হ'ব। 17 3ৰে বিভাজ্য নহয় গতিকে 6 নবহিব। এতিয়া যদি আমি 4 বহুৱাই দিওঁ 4 বহুৱাই দিলেও হ'ব 2 যোগ 4 যোগ 3 যোগ 4 তেতিয়া হ'ব 13 যোগফলটো আৰু 13কো 3ৰে বিভাজ্য নহয় গতিকে 4টোও নহয়। এতিয়া যদি 3 বহুৱাই দিওঁ 3 বহুৱাই দিলে হ'ব 2 যোগ 3 যোগ 3 যোগ 3 এতিয়া হ'ব যোগফলটো 11 আৰু 11 হ'লেও 3ৰে বিভাজ্য নহয় গতিকে 3টোও নহয়। তেনেহ'লে অপশ্যন এটাই থাকি গ'ল 2 2টো নিশ্চয় হয় তথাপি আমি চেক কৰি লওঁ 2 যোগ 2 যোগ 3 যোগ 2 ডেট ইজ ইকুৱেল টু 9 9টো 3ৰে বিভাজ্য হয় গতিকে যিহেতু 9টো 3ৰে বিভাজ্য হয় গতিকে ষ্টাৰ চিহ্নত কি বহিব 2 বহিব। আজিৰ এই ভিডিঅ'টোত 11 7 13 17 আৰু 19ৰ বিভাজ্যতাৰ নিয়ম সম্পৰ্কে আলোচনা কৰা হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে যদি চেনেলটোলৈ প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।